আমি মানে হেকেৰা ৰাস চাবলৈ যাই আছোঁ। তো আপোনালোককো দেখুৱাম আমাৰ সকলোবোৰ এইটো জেড দেখুৱাম আপোনালোকক হেকেৰা ৰাস। তো হেকেৰা ৰাস কেনেকৈ হয় সকলোবোৰ দেখুৱাম। আৰু তাতে যে ইণ্টাৰেষ্টিং বস্তু থাকে কিছুমান সেইবিলাকো দেখুৱাম। কেনেকৈ মানে জেলত থকা চব মানে মুক্তি দেখা যায়। তো সকলোবোৰ দেখুৱাম আপোনালোকে খালি ভিডিঅ'টো চাই তাতে যাই লগ পাই আছোঁ। মানে ৰাতি না আন্ধাৰ হৈছে। তো ৰাসৰ মেইন গেটত আহি গ'লো ৰাইজ। তো এয়া চাই যাওঁ আছে ইয়াত ইয়াতো সৰস্বতী মাছ ৰাসৰ ৰাস ৰাস লাগিছে গাই Want you to feel the way I feel inside. I'm reaching out for help. You got me tight. You call me crazy now, but you don't understand. I'm calling out to you. Can you hear a thing? 'Cause you lit the match, that ignites the flame. I'm the TNT. Put you on the spot to play, and it's fire. Burning holes inside my brain. Feel the fire. Beat the melters down again. Now it's pouring through my veins. But I said you're the spot to play, and it's fire. Burning holes inside my brain.
গাইছ চাব পাৰে ইয়াতে চাওক গোপিনী বস্ত্ৰহৰণ দাতা চাব পাৰে এতিয়া হনুমানৰ মূৰ্তি বনাইছে ডাঙৰকৈ চাব পাৰে এইটো ইয়াত চাব পাৰে আপোনালোকে মই বেক কেমেৰা দি দেখুৱাই দিছোঁ আপোনালোকক চাওক তো গাইছ এবাৰ অলপমান দোকান পাতি দেখুৱাই দিছোঁ আপোনালোকক তাতে সেইও আহিছে চাব পাৰে এইটো কমিটি হল এইবাৰ দোকান শিখৰ পাতিছোঁ এতিয়া হৈ আছে এজনে মিলি আছে আৰু ইয়াতে চাব পাৰে আপোনালোকে ইয়াত পাণো পোৱা যায় চাব পাৰে খাৰু বাতি চব পোৱা যায় চাব পাৰে তেটো বোলে ডিজাইন হিচাপে দাম তো চাব পাৰে আপোনালোকে মই আৰু কিমান দেখুৱাম আপোনালোকে আহিব হেকাৰ চাব পাৰে ইয়াতে চাৰ্টত আপোনাৰ ফটো কৰা হয় ঘৰৰ দোকান ঘড়ী টুপি এইবিলাক খাব পানী অলপ দোকান আছে মিঠা পানৰ ইয়াতে চাওক তেটো খাব লাগছে মানে এইবিলাক খেলা চাওক পুতলা গাড়ী চাড়ী আছে আৰু চাওক ইয়াতে পুতলা ইয়াতে ৰিং চেৰিমনি আৰু ইয়াতে বেলুন লাইট আছে ইয়াতে ৰাস মহোৎসৱ আৰু মই ইমানো ভিডিঅ' বনা নাই যিমান আপোনালোকে ভাবিছে অলপমান আপোনালোকক খালি দিছোঁ কালি গায়ক আহিব আমাৰ জেঠীহঁতে নাম গাই আছে তো চাব তো গাইছ ভইচ অভাৰ কৰিব লগা হৈছে মানে তাত ইমানেই ভিৰ মানে শব্দত ধৰি মানুহৰ কথা আৰু নাগৰা পাতত ধৰি মানে একোৱেই শুনা নাপায় আৰু এইটো হৈছে মানে ডাঙৰকৈ মূৰ্তি য'ত মেইন পূজা কৰে তাত আৰু চাবকচোন মঞ্চখন এবাৰ ইমান মানুহ এতিয়াহে মানুহ নাই অলপ পিছত থিয়েটাৰৰ যাত্ৰা পাত্ৰী আহিব তাত গৈ আহিছোঁ 10টা বজাত
মানুহ দেখিলে ভয় খাই যাব গোটেই ফিল্ডখন বজায় মানুহ তো মানুহে ৰাসতো হেকৰা ৰাসে আটাইতকৈ ডাঙৰকৈ পতা হয় মানে সেইকাৰণে মানুহ বেছি আৰু এটা জুৱা খেলি আছে ময়ো আছিলোঁ নাপালোঁ একবাৰো আপোনালোকক দেখুৱাম এতিয়ালৈকে অলপমান থৈ দিছোঁ হোটেলত আহিছোঁ এয়া গুণু আৰু এয়া আৰু ইয়াতে মানে হোটেলত আহি অলপ কিবা কিবি ভোজন মানে কৰোঁ আৰু তাৰপিছত আপোনালোকক দেখুৱাই আছোঁ ৰাভাদেৱ তেখেত গোৱালপাৰা জিলাৰ ভাৰতীয় জনতা দলৰ জিলা সভাপতি অকল জিলা সভাপতিয়েই নহয় তেখেতে FCI ডিৰেক্টৰ পদত অধিষ্ঠিত হৈও গৌৰৱ অৰ্জন কৰিবলৈ সক্ষম হৈছে আটাইতকৈ ডাঙৰ কথা ভাৰতীয় জনতা পাৰ্টিত এবাৰ নহয় 4বাৰকৈ তেখেতে সভাপতিৰ পদ অধিষ্ঠিত কৰিবলৈ সভাপতিৰ পদ অলংকৃত কৰিবলৈ সক্ষম হোৱা এগৰাকী বৰেণ্য ব্যক্তি উপৰিও এইখিনি হয়তো আপোনালোকে জানি সুখী হ'ব টাইকোণ্ডোৰ ক্ষেত্ৰতো তেখেতৰ যথেষ্ট দখল আছে গোৱালপাৰা জিলাত তেখেতে প্ৰথম ব্লেক বেল্ট আপোনালোকে জানি সুখী হ'ব আৰু এইখিনি এইকাৰণেই ক'লোঁ এইগৰাকী সন্মানীয় উমেশ চন্দ্ৰ মিলি ডাঙৰীয়া ইয়াতে শেষ কৰোঁ ভিডিঅ'টো থেংকছ ফৰ ৱাচিং তো অন্য এটা ভিডিঅ'ত লগ পাম বাই বাই